কি উন্নয়নৰ কাম কৰিলে পদ্ম হাজৰিকাই আজি ৰাইজৰ হাতে হাতে কুৰ কিয় ৰাইজৰ বাবে কি কাম কৰিব নতুনকৈ অন্তৰ্ভুক্ত হোৱা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহালে দুখন গাঁৱৰ ৰাইজে প্ৰত্যেক ঘৰৰে পৰা পুৰুষ মহিলা একেলগে কুৰলৈ ওলাই আহিল যাতায়াতৰ বাবে এটি সুচল পথৰ ব্যৱস্থা কৰিবলৈ আগবাঢ়ি আহিল পুৰুষ মহিলা একেলগে য'ত ৰোগীসকলক স্বাস্থ্য কেন্দ্ৰলৈ অনা নিয়াৰ কোনো সুব্যৱস্থা নাই জনসাধাৰণক লাগে যাতায়াতৰ বাবে ভাল পথ আৰু দলং যাতায়াতৰ সুচলকৰণৰ বাবে অঞ্চলৰ ৰাইজ ওলাই আহি একেলগে পথ নিৰ্মাণ কৰিছে চৰকাৰৰ পৰা কোনো আশা নকৰি ঘৰৰ পৰা 1-2 টকা আৰ্থিক সংগ্ৰহ কৰি যাতায়াতৰ বাবে পথ সুচল কৰি লৈছে গাঁওজেংবিল অঞ্চলৰ ৰাইজে দীৰ্ঘ বছৰ বিধায়ক হোৱাৰ পিছতো ৰাজ্যৰ বাবে উন্নয়নৰ একো কাম কৰিবলৈ সক্ষম হোৱা নাই চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কিন্তু নতুনকৈ অন্তৰ্ভুক্ত ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহালৰ জৰিয়তে উন্নয়নৰ তথা নিম্নতম সা-সুবিধাবোৰ পাবলৈ সক্ষম হ'ব বুলি আশা কৰিছে গাঁওজেংবিলৰ ৰাইজে এতিয়া অশোক সিংহাল বা ঢেকিয়াজুলি সমষ্টিত যোৱাটো অলপ হ'লেও ভাল পাইছোঁ কাৰণ আজিলৈকে যদি আমি 1977 পৰা ইয়াত বসবাস কৰি পদ্ম হাজৰিকাৰ পৰা একোৱেই যদি নাপালোঁ গতিকে অশোক সিংহালৰ লগত গৈ কিজানি কিবা এটা সুবিধা হ'ব নেকি এইটো আমি আশা কৰিছোঁ শোণিতপুৰ জিলাৰ ৰঙাপাৰা অঞ্চলৰ অধীনত থকা গাঁওজেংবিল আৰু পূব গাঁওজেংবিল অঞ্চলবাসীৰ ৰাইজে চৰকাৰৰ পৰা কোনো এটা সহযোগিতা লাভ কৰিবলৈ সক্ষম নোহোৱাত নিজ নিজ ঘৰৰ পৰাই বহু আৰ্থিক সংগ্ৰহ কৰি পথ নিৰ্মাণ তথা মেৰামতি কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে প্ৰকাশ কৰিছে যে প্ৰায় 60 বছৰ অতিক্ৰম কৰাৰ পিছতো চৰকাৰৰ উন্নয়নৰ পৰা বঞ্চিত হ'বলগীয়াটো পৰিতাপৰ বিষয় বিগত সময়ছোৱাৰ পৰা কোনো এটা চৰকাৰে আজিলৈকে উক্ত অঞ্চলত কোনো পথ কালভাৰ্ট দলং আদি প্ৰদান নকৰি বঞ্চিত কৰি ৰাখিলে ৰাইজে অভিযোগ উত্থাপন কৰিছে যে চতিয়া সমষ্টিত পদ্ম হাজৰিকাই দীৰ্ঘ বছৰ ধৰি বিধায়ক হৈ আছে যদিও নিজা সমষ্টিৰ অধীনত গাঁওজেংবিল অঞ্চলৰ খবৰ ল'বলৈ এদিনো আহৰি নহল মাথো নিৰ্বাচনৰ সময়ত নিজৰ লগতে নেতা পালি নেতাসকলক লগত লৈ ভুমুকি মাৰি ভোট ভিক্ষা কৰিবলৈহে আহে পদ্ম হাজৰিকাৰ সময়ত আজিলৈকে আমাৰ ইয়াত কোনো আহি পেলাই কোনো দিন চোৱা নাই অতি অপেক্ষাৰে আহি থকা দিনত নতুনকৈ অন্তৰ্ভুক্ত হোৱা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহালৰ জৰিয়তে উন্নয়নৰ মুখ দেখিব বুলি আশা কৰিছে গাঁওজেংবিলবাসী ৰাইজে আপোনালোকৰ ইয়াত গাঁওজেংবিল আৰু বেংচিমাৰী সংযুক্ত ৰাস্তা যিহেতু আপোনালোকে নতুন নিৰ্মাণ বুলি ক'ব লাগিব তো ইয়াত আপোনালোকে নতুন এটা ৰাস্তা বনাইছে ইয়াৰ বিষয়ে আপুনি কি ক'ব এতিয়া বৰ্তমান আমি এই যেটো নতুন নহয় পুৰণাই আছিলে কিন্তু আজি আকৌ নতুন আমি বনাবলগীয়া হৈছে পানী আৰু লগতে মানে পুৰণা ৰাস্তা যেটো আছিলে আমাৰ এইখিনি ৰাস্তা মানে বেয়া হৈ গ'ল চৰকাৰে এবাৰ ইয়াতে হেৰি কৰিছিলে কি কৰে আপোনাৰ জিপিএছ কৰিছিলে জিপিএছ কৰাৰ পিছতে আমাক কৈছিলে যে এই ৰাস্তাটো 3 কিলোমিটাৰ আপোনাৰ লগত প্ৰধানমন্ত্ৰী সড়ক যোজনাত মানে আপোনাক লিষ্টত ধৰা হৈছে গতিকে আপোনালোকৰ ৰাস্তাত 3 কিলোমিটাৰ মানে পকি হ'ব এনেকৈ কৈ পেলাই আমাৰ উৰহি লগৰ পৰা আমাৰ সেইটো দলঙলৈকে মানে তেওঁলোকে সাৰ্ভে কৰিলে জুখি পেলাই গুচি গ'ল কিন্তু সেই জুখি যোৱাৰ পিছত আজিলৈকে মানে এই ৰাস্তাটো কি হৈ গ'ল আজিলৈকে আমি খবৰ নাপালোঁ তো হেতু কাৰণে আমি ৰাইজে মনত এটা মানে দুখ পাইছোঁ কাৰণ যেহেতু জুখি যোৱা ৰাস্তাটো যদি নহ'লে না চৰকাৰৰ কেপাচিটি না কোনবা বিৰোধী মানুহৰ কেপাচিটি হেতু আমি ধৰিব পৰা নাই তথাপিও আমাৰ হেতু ৰাস্তা হ'লে মানে এতিয়ালৈকে আমাৰ বহুত অসুবিধা হ'লে হয় তো এতিয়া আমাৰ ক'বলৈ গ'লে যোগাযোগ কৰিবৰ কাৰণে কোনো ৰাস্তা পদূলি তেনেকৈ ভাল নাই সেইকাৰণে আমি ৰাইজে আলোচনাৰ মাজেদি এই ৰাস্তাটো নিজৰ শ্ৰমদান আৰু আৰ্থিক সাহায্য দি আজি পুনৰবাৰ এই ৰাস্তাখন আৰু আমি নতুনকৈ বনাব লগা হৈছে গাঁওখনৰ নাম গাঁওখন গাঁওজেংবিল পূব আৰু পশ্চিম ৰাঙাপাৰা মানে এৰিয়া আজিলৈকেতো পদ্ম হাজৰিকাই বিধায়ক হৈ আছে আৰু আগতো তেওঁৱে আছিলে
এবাৰহে মাত্ৰ প্ৰাণেশ্বৰে হৈ গ'ল। কিন্তু পদ্ম হাজৰিকাৰ সময়ত আজিলৈকে আমাৰ ইয়াত কোনো আহি পেলাই কোনো দিন চোৱা নাই। এবাৰ পদ্ম হাজৰিকা ইয়াত আহিছিলে, আমাৰ তেতিয়া মাইনশ্ৰী আঞ্চলিক বড়ো সাহিত্য সভাৰ ৰূপালী জয়ন্তী আছিলে। এই সময়ত পদ্ম হাজৰিকা এবাৰ আহিছিলে যদিও ইয়াক মানে আমাক গাঁও হিচাপে একো দি নগ'লে। কিন্তু আঞ্চলিকত 2 লাখ টকা দি গৈছে, মহিলা কমিটিৰ নামত 1 লাখ, আৰু কোনে যেনিবা 1 লাখ টকা মহিলা কমিটিৰ নামত দিছে, আৰু কিবা এটা দিছে 1 লাখ। তাৰ বাহিৰে একো দিয়া নাই, আজিলৈ একো দিয়া নাই। ইলেকশ্যন সময়ত তেওঁলোকৰ চামচাবিলাক আহে, তেখেততো নাহে। এই চামচাবিলাকে কৈ যায় আপোনালোকে এইবাৰ ভোট দিয়ক, আপোনালোকৰ কাৰণে আমাৰ ছাৰে মানে ৰাস্তা পদূলি ইত্যাদি যিমান ডেভেলপমেণ্টৰ সা সুবিধা আপোনালোকে পাই যাব, তেনেকৈ কয়। কিন্তু কোৱাৰ পিছত আৰু আজিলৈকে নাই। আৰু ঠিক তেনেকৈ আহি পেলাই তেওঁলোকৰ চামচাবিলাকে আহি পেলাই কয় যে ইয়াততো পলিং চেণ্টাৰো আছে, তো পলিং চেণ্টাৰটোত ভোট ল'বলৈ অহাৰ কাৰণে যিবিলাক প্ৰিজাইডিং অফিচাৰবিলাক আহিব লাগে, তেওঁলোকে আহিবৰ কাৰণে আমি দলংটো বনাব লাগে বুলি মানে কৈছিলে। কিন্তু আজিলৈকে তেওঁলোকে নবনালে, মানে গাড়ীখন উৰি লগাতে থৈ আহিব লাগে, তাৰপিছত ইয়াত আহি পেলাই ভোটটো লৈ ৰাইজে কষ্ট কৰি পেলাই নি দিব লাগে। ঠিক তেনেকৈ ব্যৱস্থা যে টাউন যোৱা অহা যোৱা ৰাস্তা খুব এটা বেয়া পৰিস্থিতিত আছে, মাজত দলং আছে, এইখন দলং আছে। এতিয়াতো এইটো এতিয়া আমাৰতো ক'বলৈ গ'লে আমাৰ এই পূব ছাইডত গাঁৱৰ মাজতে 3-4টামান দলং আছে, আৰু সেইটো নতুন যিটো ৰাস্তা বনাইছিলে সেইটোতো আৰু কাঠৰ দলং বনাইছিলে, এতিয়া ভাঙি চিঙি চেচ। গাড়ীও নাযায়, বাইকো নাযায়, চাইকেলো যেনে তেনেহে। সেইদিনাখনতো এজনে মৰিছিলেই বোলে, মানে এই দলঙত পৰি পেলাই। যিটো আপোনালোকৰ এতিয়া নতুনকে এটা সমষ্টি গঠন এতিয়া ঢেকীয়াজুলি সমষ্টি আমাক পৰিছে বুলি কৈছে, আৰু আমিও সেইটো জানো যে বৰ্তমান সমষ্টি পুনৰ নিৰ্ধাৰণত আমাৰ এই চতিয়া সমষ্টিৰ পৰা আমাক ঢেকীয়াজুলি সমষ্টিলৈকে লৈ যোৱা হ'ল। আমাৰ এই অঞ্চলৰ বহুতেই গৈছে, আমিও তাতে এতিয়া গৈছোঁ। তো আমি অৱশ্যে এতিয়া অশোক সিংগাল বা ঢেকীয়াজুলি সমষ্টিত যোৱাটো অলপ হ'লেও ভাল পাইছোঁ। কাৰণ আজিলৈকে যদি আমি 1977 পৰা ইয়াত বসবাস কৰি পদ্ম হাজৰিকাৰ পৰা একোৱেই যদি নাপালোঁ, গতিকে অশোক সিংগালৰ লগত গৈ কিজানি কিবা এটা সুবিধা হ'ব নেকি, এইটো আমি আশা কৰিছোঁ। আপোনালোকৰ দাবীটো আমাৰ বহুত আছে, কিন্তু বহুত থাকিলেও আৰু আমি উপায় নাই আৰু ক'বলৈ। এনেকুৱা দাবী আমাৰ এই ৰাস্তাবিলাককে মানে আমাৰ দাবী। ৰাস্তা থাকিলেহে গাঁও থাকিব, দলং থাকিলেহে আমাৰ যাতায়াত ব্যৱস্থা ঠিক হ'ব। গতিকে এতিয়া ৰাস্তাও নাই, দলং নাই, এতিয়া ৰাইজে বছৰে বছৰে এনেকৈ মানে শ্ৰমদান দি আৰ্থিক খৰচা কৰি মানে বনাবলগীয়া হৈছে। এতিয়া আমাৰ গাঁওখনৰ এইটোৱে সমস্যা যে গাঁওখনৰ মাজত বা গাঁওখনৰ ভিতৰত যদি কোনোবা এজন পৰিয়ালৰ বেমাৰ আজাৰ হয়, তেতিয়া আমি এজন বেমাৰীক গাঁৱৰ পৰা হাস্পতাললৈ নিবৰ কাৰণে যথেষ্ট অসুবিধা। সেইটো বাবে মানে আমি গাঁওখনৰ পৰা ভাৰ কৰি বা ঠেলাত নি মানে হাস্পতাললৈ যাবলগীয়া হয়। তো এনেকুৱাই কিছু বেমাৰী আমাৰ মৃত্যুৰ মুখত পৰিবলগীয়া হয়, হাস্পতাললৈকেই মানে যাব নোৱাৰে, গৈ নাপায়। ঠিক তেনেকুৱা অৱস্থাত আমি এতিয়া ভুগি আছোঁ। এতিয়া আমাকতো আজিলৈকে চৰকাৰে কোনো ধৰণে চোৱাই নাই। আমিতো বহুবাৰ ইয়াত প্ৰায় 10 বাৰমান আমি ইলেকশ্যনত ভোটেই দিলোঁ, MP দিলোঁ, MLA দিলোঁ, কিন্তু কোনো MP বা MLA আজিলৈকে আমাক চৰকাৰী সাহায্য দিয়া নাই। পঞ্চায়তৰ পৰাও আমি একো পোৱা নাই, বঞ্চিত। পঞ্চায়তো ভোট নিদিওঁ, পঞ্চায়ত অন্তৰ্ভুক্ত হোৱা নাই। আমাৰ এই অঞ্চলটোৱেই নাই ক'বলৈ গ'লে, খালি ইফালে
দপদপি আৰু উৰহি লগা। যিটো ইয়াতো আমি প্ৰায় 150 ঘৰ আছোঁ। কেইজন ইয়াতে আজিতো ইয়াতে প্ৰায় সম্পূৰ্ণ নহ'লেও 120 জনটোতো হৈ যাব। আজি আমি এইটো কাম কৰা আজিৰ লগত 5 দিন মানেই হ'ল কাম কৰাটো। কি আপোনালোকে ট্ৰেক্টৰ লৈ এতিয়া যিখিনি আমি ৰাইজৰ শ্ৰমদান কৰৰ লগত যিটো কৰিব পাৰিলোঁ আৰু বাকীখিনি নোৱাৰাখিনি মানে ট্ৰেক্টৰ ঘৰৰ পৰা মানে প্ৰত্যেকজন ঘৰৰ পৰা কালেকশ্যন কৰি পেলাই মানে এইটো ট্ৰেক্টৰ লগাই JCB লগাই বনোৱা হৈছে।